নমস্কাৰ মই অপৰাজিতাই স্বাগতম জনাইছোঁ সকলোকে মাদাৰ এণ্ড ডটাৰ্ছ আছামিজ চেনেললৈ। আজি মই লৈ আহিছোঁ চিকেনৰ আন এটা ৰেচিপি, যিটো মই বনোৱা নাই, মোৰ ল'ৰাই বনালে। সি প্ৰথমবাৰৰ বাবে বনাইছে। আগতে সি নবনায়, আগতে মোক হেল্প কৰি দিয়ে বনোৱাত, যেনে ধৰক পিঁয়াজ, নহৰু, আলু এইবিলাক কাটি দিয়ে, কিন্তু কোনো দিনাখন নিজে বনাই পোৱা নাই। আজি সি প্ৰথমবাৰৰ বাবে বনালে। তেনেহ'লে বলকচোন কেনেকৈ বনালে সি তাকে চাওঁ আমি। আৰু ভিডিঅ'টো চোৱাৰ আগতে আপোনালোকে যদি ছাবস্ক্ৰাইব কৰা নাই চেনেলটো, তেনেহ'লে জানেই ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। তেতিয়া মোৰ সকলোবিলাক ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকিব। আৰু লাইক এটা নিশ্চয় কৰিব আৰু কমেণ্টত জনাব কেনেকুৱা পালে। তেনেহ'লে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। কিচমিচৰ সৈতে চিকেন এই ৰেচিপিটো বনাবৰ কাৰণে চিকেন 1 কেজি লৈছোঁ। তাৰপিছত লৈছোঁ পিঁয়াজ 6টা মজলীয়া আকাৰৰ, কাজু লৈছোঁ 8টামান, এটুকুৰ দালচেনি, তাৰপিছত লং 5টা, ইলাচি 5টা, তেজপাত 2 খিলা লৈছোঁ, কিচমিচ সৰহকৈ লৈছোঁ, প্ৰায় 50 গ্ৰামমান লৈছোঁ, আদা লৈছোঁ 1 ইঞ্চিমান, তাৰপিছত নহৰু লৈছোঁ 1টা, তাৰপিছত ৰেড চিলি পাউডাৰ লৈছোঁ, তাৰপিছত আমি লৈছোঁ জিৰা আৰু ধনিয়া গুড়ি একেলগে গুড়ি কৰি লোৱা এইখিনি, গৰম মছলা লৈছোঁ, তাৰপিছত লৈছোঁ টমেটো কেটচাপ আৰু চেনি 1 চামুচ, আৰু ইয়াৰ উপৰিও আমাক লাগিব নিমখ আৰু তেল। আৰু এই চিকেনখিনিত কিন্তু নিমখ আৰু হালধি প্ৰথমতে সানি লোৱা হৈ আছে। এতিয়া কাজু আৰু কিচমিচখিনি একেলগে পেষ্ট এটা বনাই ল'ম, আৰু নহৰু আৰু আদা এইখিনিও একেলগে পেষ্ট বনাই ল'ম, আৰু পিঁয়াজখিনি কাটিব লাগিব। কেৰাহী গৰম হ'ল, সি তেল দিছে। এতিয়া চেনি দিবহি। চেনিখিনি অলপ ৰঙা হ'ব লাগিব, তাৰপিছত বাকীখিনি দিব লাগিব। এতিয়া তেজপাত দিছে কাৰণ চেনিখিনি ৰঙা হৈ আহিলে, তাৰপিছত ইলাচি, তাৰপিছত দিলে লং আৰু দালচেনি দিছে। এতিয়া পিঁয়াজখিনি দিবহি। আদা নহৰু পেষ্টখিনি দিছে, অলপ এইখিনি লৰাই দিব লাগিব। কালাৰটো ভাল হৈছে ন পিঁয়াজৰ, চেনি দিয়াৰ কাৰণে কালাৰটো ধুনীয়া। আচলতে ইহঁতে ভাল পায়, অলপ মাংসৰ মিঠা টেঙা জ্বলা এনেকুৱা টেষ্টটো ভাল পায়, সেইকাৰণে মানে কিচমিচ সৰহকৈ দি বনাইছে। এতিয়া তেলত লৈছে জিৰা আৰু ধনিয়াৰ পাউডাৰখিনি। এতিয়া চিকেনখিনি দিছে। ঢাকি দিছে মাংসখিনি অলপ সময়ৰ কাৰণে। ভাজা হৈ গৈছে ন।
অলপ দিছোঁ গৰম পানী গৰম পানী দিব লাগে মাংসত এতিয়া টমেটো কেচাপখিনি দিছে লৰাই দিম কালাৰটো ভাল হৈছে ন অলপ দি দিছে এইবোৰতে দিয়া আছিলে প্ৰথমতে মাংস সানি লোৱা হৈছিলে আৰু এতিয়া সেইটো পিছতে অলপ দি দিছিলোঁ এতিয়া কাজু আৰু কিচমিচৰ যিটো মই পেষ্ট বনাই থৈ দিছিলোঁ পানী দি পিচিছিলোঁ দি দিছে এতিয়া একেবাৰে শেষত ৰেড চিলি পাউডাৰ দিয়াৰ কাৰণে অলপ থৈ দিলোঁ তাই ইমান জ্বলা নাখায় আকৌ জ্বলা নহ'লে নাখায় জ্বলা খায় আৰু লাগি আছে কাটি কুটি দিব পাৰা মাংস আৰু ধুনীয়া আছে ন মাংসখিনি এয়া চাওক কিমান সুন্দৰ লাগিছে দেখিয়ে খাওঁ খাওঁ লাগিছে নহয়নে আপোনালোকে দেখিলেনে কেনেকৈ বনালে চিকেন আৰু খাবলৈ হেনো বহুত টেষ্টি হৈছিলে সিহঁতে কৈছে আৰু সিহঁতে খাইছে মইতো নাখাওঁৱে চিকেন